নমস্কাৰ, কি খবৰ আপোনালোকৰ? ভালে আছেনে? মোৰ বৰ্তমান ভালে আছোঁ আৰু আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আৰু আজি হৈছে বন্ধুত্ব দিৱস হয় আৰু আপোনালোকলৈ মোৰ ফালৰ পৰা বন্ধুত্ব দিৱসৰ বহুত শুভেচ্ছা জনালোঁ। ভালে থাকক, সুখত থাকক আৰু আগবাঢ়ি যাওক জীৱনত আৰু মোকো আশীৰ্বাদ কৰিব যাতে মই মোৰ জীৱনত আগবাঢ়ি যাব পাৰোঁ। আজি আচলতে মই কোনো ধৰণৰ ব্লগ বনাবলৈ অহা নাই। এফালে যোৱা কথা আছিলে কিন্তু মই যাব নোৱাৰিলোঁ মোৰ কিছুমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে। তো ভাবিলোঁ মই এনেই ঘৰতে থাকি ব্লগটো বনাওঁ আৰু মই মোৰ ইউটিউবৰ জৰিয়তে আমাৰ অসমৰ গৌৰৱ লাভলীনা বৰগোহাঁইলৈও বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ যাতে তেওঁ আমাৰ অসমলৈ সুনাম কঢ়িয়াই আনক আৰু আগবাঢ়ি যাওক। তেওঁ তাকে কামনা কৰোঁ। নোৱাৰোঁ বুলি একো কথা নাই। ছোৱালীজনী হৈও লাভলীনা বৰগোহাঁই আমাৰ অসমলৈ ইমান এটা গৌৰৱ কঢ়িয়াই আনিব পাৰিছে। সকলোৱে পাৰিব, মাত্ৰ কষ্ট কৰিব লাগিব আৰু ধৈৰ্য আৰু সাহসৰ প্ৰয়োজন। আচলতে আমাৰ সমাজত এটাই কথা আছে যে ছোৱালী এজনীক মানুহে বন্দী কৰি ৰাখে। কোনো মানুহে বন্দী কৰি নাৰাখিব। নিজৰ মাক দেউতাকে সদায় ছোৱালীজনীক ল'ৰাৰ স্থান দিবলৈ চেষ্টা কৰিব। ল'ৰাক যেনেকৈ আপোনালোকে ব্যৱহাৰ কৰে ছোৱালীকো ব্যৱহাৰ কৰিব। ছোৱালীক সজাত বন্দী কৰাৰ দৰে বন্দী কৰি নথব। তেওঁলোকৰ সপোনবোৰ দুহাতেৰে মোহাৰ দিবলৈ চেষ্টা নকৰিব। তেওঁলোকক ফুৰিবলৈ এখন মুকলি আকাশ দিয়ক। তেওঁলোক আগবাঢ়ি যাওক, সকলো আগবাঢ়ি যাব। তেতিয়া কেতিয়াও ছোৱালীক দুৰ্বল বুলি নাভাবিব আৰু ইমানখিনি ছোৱালীয়ে কৰিব পাৰিছে যেতিয়া আৰু কৰিব পাৰিব। সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। আৰু মোৰ ফালৰ পৰা HS আৰু HSLC এক্সাম দিয়া সকলোলৈকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেওঁলোকক ফেচবুকত ছ'চিয়েল মিডিয়াত বহুত ট্ৰল কৰা দেখা পাইছোঁ। প্লিজ তেওঁলোকক ট্ৰল নকৰিব, কাৰণ তেওঁলোকৰ গাত একো ভুল নাই। চৰকাৰখনে নিয়ম বান্ধি দিছে তেনেকৈ পৰীক্ষা দিবই লাগে। তেওঁলোকে পৰীক্ষা দিব নোৱাৰিলে তাত তেওঁলোকৰ ভুল নাই, কাৰণ পৰিস্থিতি তেনেকুৱা। তেওঁলোকেতো কোৱা নাছিলে যে পৰীক্ষা পাতিব নালাগে বুলি। তো তেওঁলোকৰ ভুল নাই। তেওঁলোকক মিছাতে মানসিকভাৱে শাস্তি নিদিব। আৰু এই সৰু ছোৱালীজনীয়ে তেওঁ মিডিয়াত চাগে কোনোদিন কথা কৈ পোৱা নাই, কেমেৰাৰ আগত কোনোদিন তেওঁ কথা কৈ পোৱা নাই চাগে। সেইবাবে চাগে তেওঁ কথা কওঁতে অলপ খেলি মেলি লাগি গ'ল, ভুল হৈ গ'ল। তো তেওঁকো ট্ৰল দি নাথাকিব, কাৰণ তেওঁৰো মানসিক অৱস্থা চাগে বেয়া হৈ গৈছে। তো কাকো ট্ৰল নিদিব আৰু সকলোকে শুভেচ্ছা জনালোঁ মোৰ ফালৰ পৰা। সকলোৰে ভাল ৰিজাল্ট আগলৈও আশা কৰোঁ। আৰু মই যদি কিবা ভুল কৈছোঁ তেনেহ'লে মোকো ক্ষমা কৰিব আৰু কমেণ্ট বক্সত ক'ব যদি কিবা ভুল কৈছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাই দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি ভাল লাগিলে ভিডিঅ'টো। আৰু যদি মোৰ চেনেললৈ কোনোবা নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মই ভিডিঅ' দিলে আপোনালোকে পায় সোনকালে। তো আজিলৈ হ'ব, ইমানেই ক'লোঁ। মানে বেয়া নাপাব, মই কোৱা কথাখিনি যদি ভুল হয় তেনেহ'লে মোক ক্ষমা কৰিব। মই কোনো ব্লগ বনোৱা নাই আজি, এনেই কথাখিনি ক'লোঁ। যদি ভুল হৈছে ক্ষমা কৰিব। ধন্যবাদ।